নমস্কাৰ, সকলোকে সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ মহিম বৰাৰ কাঠনিবাৰী ঘাটৰ যোৱা সংখ্যাৰ পিছৰ পৰা আজি তৃতীয়টি খণ্ড। মানুহগৰাকীৰ এখন পৰিপূৰ্ণ মুখ, দীঘলীয়া বেলুন যেন গোল গোল হাত, গাৰ উজ্জ্বল হালধীয়া ৰং আৰু অসমীয়া পাটৰ সাজযোৰৰ ৰংটোৱে ছবিৰ দৰে তুলি ধৰিছে। এনেকুৱা গঠন আজিকালি বৰকৈ দেখিবলৈ পোৱা নাযায়। হঠাৎ মোৰ মনত পৰি গ'ল, ল'ৰাজনে মোক কিবা এটা সুধিছিল। অঁ, কি সুধিলা? মোৰ কথা। ময়ো যাম শিলঘাটলৈ। শিলঘাটৰ ওচৰতে মোৰ ঘৰ। তেন্তে ভালেই হ'ব, জাহাজ ৰাতিয়ে শিলঘাট পাইগৈ। আপোনাক লগ পোৱাত বহুত সুবিধা হ'ব, নহয়নে বাইদেউ? বাইদেউ আলোচনীখনকে লিৰিকি বিদাৰি আছিল। কাণ আছিল আমাৰ কথাত। সন্মতিসূচকভাৱে ভায়েকলৈ মূৰ তুলি চাই ৰ'ল। হাঁহিটো কোনোবাই পকা ৰঙেৰে গোটেই মুখখনত চাপ মাৰি থৈছিল। নহ'লে কপালখনি হাঁহিব কেনেকৈ? নাক চকু থুতৰিও হাঁহেনে? এনেকুৱা ডাঠ ক'লা চেলাউৰিয়ে মিহিকৈ হাঁহিব পাৰেনে? আনদিনাৰ মতে জাহাজ অহাৰ সময় হ'ল। মই খা খবৰ লৈ আহিবলৈ থিয় হ'লোঁ। টিকট কাটিবলৈ পইচা উলিয়াব খুজিছিল ল'ৰাটোৱে। মই বাধা দি ক'লোঁ যে তেতিয়াও টিকটৰ ঘণ্টা দিয়া নাই আৰু টিকট দিলেও মোৰ পইচা আনিব পাৰিম, পিছত দিলেও হ'ব। জাহাজ অহাৰ সময় থাকিলে নিশ্চয় চাহ খাব পাৰোঁ। যাবলৈ ধৰি মই সুধিলোঁ। ল'ৰাজনে বায়েকৰ মুখলৈ চালে। বায়েকে হোলডলটো আঙুলিৰে দুই এবাৰ খেপিয়াই নিজকে কোৱা দি ক'লে, ফ্লাক্সটো ক'ত থাকিল? এই প্ৰথম মাতষাৰ শুনিলোঁ। গভীৰ, অথচ মাখনৰ দৰে কিবা এটা কোমলতা থকা। অৱশ্যে এনেধৰণৰ বৰ্ণনা মানুহৰ মাতত খাপ খায়নে মই ক'ব নোৱাৰোঁ। ল'ৰাজনে ফ্লাক্সটো উলিয়াই দিলে। মই ফ্লাক্সটো লৈ ৰেলিঙৰ কাষলৈ গ'লোঁ। ওচৰতে শিশু এটাই মূৰ দাঙি ৰাতি কিমান হ'ল এবাৰ চাই ল'লে। ক'ৰবাত হৰহৰাই মাথি অলপ খহি পৰিল নৈৰ বুকুত। দূৰৈৰ বাগিচাৰ পৰা মাদলৰ ক্লান্ত চেও ভাহি আহিছে। টিকট দিয়াৰ আশা নাই বোলে। জাহাজ কিজানি ক'ৰবাৰ বালিচটত লাগি ৰ'ল। বিৰক্তিৰে টিকট মাষ্টৰজনে ক'লে, যোৱা ভুঁইকপেই বোলে টিকট মাষ্টৰৰ টোপনিত বালিচৰ বহুৱাই গৈছে। চাহ দোকানীৰ পৰিয়াল খাই বৈ উঠিল। ল'ৰা ছোৱালীকেইটাই বাঁহৰ চাং এখনৰ পৰা দোকানৰ বস্তু আদি নমাই শুবলৈ কাৰবাৰ কৰিছে। সন্মুখৰ চাংখনত গাদী পাতি আদহীয়া শকত দোকানীজনে আৰু 3জন মানুহৰ সৈতে ব্ৰিজ খেলত মগ্ন। মই গৈ পোৱাৰ লগে লগে এজনে কৈ উঠিল, 10 বাজিল, যাব লাগিব। এই খেল আন এজনে টাচটো ছাফল কৰাৰ লগে লগে উত্তৰ দিলে। মোক কোনেও দেখা পোৱা নাই। মই ৰসভংগ নকৰি খেল চাবলৈ ধৰিলোঁ। হাৰ্ট 1, স্পেড 1, নো ট্ৰাম্প, 2 ক্লাবছ, 3 ডায়মণ্ডছ, ডাবল আদি ফটকাৰ আৱাজ হ'বলৈ ধৰিলে। খেল আৰম্ভ আৰু শেষ হ'ল। শেষ খেলৰ কাৰণে জোৰ কৰা ফাল্টু অৰ্থাৎ দোকানীজনেও বহুত ডাউন খালে। তাৰ পাছত 3জন যাবলৈ ওলাল। বুজিলোঁ, 3ও চাহ বাগানৰ চাকৰিয়াল, ৰাতি ইয়াত ব্ৰিজ খেলে। দোকানীৰ স্পেড যেন হৈ পৰা মুখখনলৈ পুতৌৰে চাই আছিলোঁ। এইবাৰহে মোক মন কৰিলে। আপোনাক কিবা লাগিব জানো? কোমল মাতেৰে সুধিলে। চাহ লাগিছিল, দিব পাৰিব জানো? শুবলৈ আয়োজন কৰা ল'ৰা ছোৱালীকেইটিলৈ চকুলি মই সুধিলোঁ। নিশ্চয়, আজি বোধ হয় জাহাজ নাহিবই। সৰু ল'ৰা এটা ইতিমধ্যে জাপ মাৰি আহি মোৰ ওচৰত থিয় দিলেহি। একাপ? মই ফ্লাক্সটো ল'ৰাটোলৈ আগবঢ়াই দিলোঁ। 3 কাপ। আপোনাৰ পৰিয়াল আছে? চাহ দোকানীয়ে কৈ গ'ল। কিবা অসুবিধা হ'লে জনাব। খোৱা বোৱা কৰিব খুজিলেও সকলো সুবিধা কৰি দিম।
ৰাতিও চাহ গৰম পানী কিবা লাগিলে নিবহি। এই আদহীয়া মানুহজন বৰ শকত ক'লা বৰণৰ, কিন্তু মুখখনত কোমলতা এটা আছে, মাতত আন্তৰিকতাৰ সুৰ। দুই এষাৰ কথা পতাৰ পৰা বুজিলোঁ ল'ৰা ছোৱালীকেইটাৰ মাক নাই, সিহঁতকে লৈ ব্ৰহ্মপুত্ৰৰ বালিতে সৰু সংসাৰখন পাতি আছে। পৃথিৱীৰ মানুহবিলাক ইমান ভাল লাগি গৈছে, ইমান মৰম, চেনেহ, সহানুভূতি, মনটো ভাল লাগিল। ধন্যবাদসূচক কথা বতৰা দুআষাৰ কৈ চাহৰ দাম দি বুটলৈ উভতিলোঁ প্ৰায় এঘণ্টামানৰ মূৰত। টিকট মাষ্টৰৰ পৰা বুজিলোঁ জাহাজ অহাৰ আশা নাই, আহিলেও পুৱতি ৰাতিত। দুষাৰি চাহ বাকচৰ মাজত লুংলুঙীয়া বাটেদি আমাৰ ঠাইলৈ আগবাঢ়িলোঁ। চাউল ভজা পাৰ্টিটোৱে এইবাৰ নাকত মুৰি ফুটাইছে। নেপালী পৰিয়ালৰ তেতিয়াৰ গানটোৱেই মাজতে সপ্তমত উঠা কাণত পৰিছিল, এতিয়া সেয়ে অষ্টম পাই একোটা এঙামুৰি আৰু দীঘলীয়া হামিত পৰিছেগৈ। ফিল্ম মেগাজিনখনো আৰামেৰে শুই পৰিছে ল'ৰাজনৰ বুকুত। বেচেৰাই ৰাতিৰ লগৰীয়া এজন পাই সম্পূৰ্ণ নিশ্চিন্ত হৈ পৰি আছে। বাইদেউকে মূৰৰ শিতানতে বহি মোলৈ বাট চাই আছিল নিশ্চয়। মোক দেখি লাহে লাহে তাক জগালে, বৰুণ, চাহ নাখাৱ? মাতত অনাৱশ্যক ব্যস্ততা নাই, কাৰ্যত কোনো অস্বাভাৱিকতা নাই। বুজিলোঁ আত্মবিশ্বাস তেওঁৰ আছে আৰু আনৰ ওপৰতো আস্থা ৰাখে। মোৰ সংকোচ ভালেখিনি কাটি গ'ল। বৰুণ, মই মাতিলোঁ। তিনিও চাহ খাবলৈ বহিলোঁ। মাটিৰ গিলাচ তিনিটা দোকানৰ পৰাই আনিছিলোঁ। তেওঁলোকে চুটকেছৰ পৰা নাৰিকলৰ লাডু আৰু দুই এবিধ খোৱা বস্তু উলিয়ালে। মই মোৰ ভাগটো লৈ অলপ আঁতৰলৈ যাবলৈ ধৰোঁতে আপত্তি উঠিল। বাধ্য হৈ বহা ঠাইতে খালোঁ। তোমালোকৰ বিচনাখন ভালকৈ পাৰি ল'ব পাৰিবা? বৰুণ, আঁঠুৱাখনো তৰি লোৱা, তোমালোক ভালকৈ শুব পাৰিবা। জাহাজ নাহে? মোৰ ভাৱ হ'ল দুয়ো সম্ভৱ একেলগেই কথাষাৰ কৈ উঠিছিল। কি হ'ব বৰুণ? বৰ চিন্তাগ্ৰস্তভাৱে বাইদেউকে সুধিলে। চিন্তাই যে মানুহক শুৱনি কৰিব পাৰে, আগতে বিশ্বাস নহ'লেহেঁতেন, কিন্তু ইমান যে চিন্তা হ'ল। বৰ জৰুৰী কাম আছে নেকি বৰুণ যোৰহাটত? হঠাৎ মুখৰ পৰা ওলাই পৰিল কথাষাৰ। কাইলৈ যেনে তেনে যোৰহাট পাবগৈ লাগে। এইবাৰ পোনে পোনে বাইদেউকে মোক উত্তৰ দিলে, অৱশ্যে তলমূৰকৈ। কাইলৈৰ ব্যৱস্থা কাইলৈ ভাবিম, নহয় জানো বৰুণ? মোৰ কথাত বৰুণে ডাঙৰ সমৰ্থন এটা পালে। এৰা, মিছামিছি বাইদেউজনীয়ে কিবিলাক ভাবে। নো ৱৰি বুলি লিখিছেই। তয়োতো মাইনৰ পাছ, নো ৱৰি মানে নাজান নেকি? কিন্তু কাম চাৰ্ভ যে। ভায়েকৰ মুখলৈ চাই অলপ লাজকৰীয়াভাৱে হাঁহি ক'লে। ভিনিহিদেউ অলপ ধুতুৱা মানুহ, মূৰৰ কামোৰ এটা হ'লেও মৰিমহে জিমহে কৰি তোক বিচাৰে, সেইকাৰণেই কাম চাৰ্ভ। মমবাতিৰ পোহৰত দেখিলোঁ গোটেই মুখখন ধুনীয়া হৈ ৰঙা পৰিছে। নো ৱৰি, কাম চাৰ্ভ, কি ৰহস্য সোমাই আছে কথাকেইটাত? ভিনিহিদেউৰ কিবা অসুখ নেকি? মই সুধিলোঁ। ভিনিহিৰ চাইকেল এক্সিডেণ্ট, হস্পিটেলত আছে। টেলিগ্ৰাম পোৱা 2 দিন হ'ল। মই নাছিলোঁ, স্কুল বন্ধ হোৱাত কালি আহি পাইছোঁ। বাগানৰ পাতৰ সময়, ছিজন টাইম, দেউতায়ো ছুটি ল'ব নোৱাৰে। মই বাৰে বাৰে অনুৰোধ কৰাত বৰুণে আহল বহলকৈ বিচনাখন পাৰিলে। বৰ যত্নেৰে তিনিকুণীয়াকৈ আঁঠুৱাখনো পৰা হ'ল। বাইদেৱে বিনা বাক্যে শুই পৰিল। 2-4 এষাৰ কথা পতাৰ পৰা বৰুহঁতৰ বিষয়ে আৰু অলপ জানিব পাৰিলোঁ। মোৰ এড্ৰেছটোও লিখি ল'লে। অলপ পিছত বৰুণো শুই পৰিল। কাঠনিবাৰী ঘাট এতিয়া টোপনিত লালকাল।
বুটখনেও টোপনি জালত কলমতিয়াই এঙামৰি দিবলৈ ধৰিলে। ক'ৰবাত টিকট মাষ্টৰ কি খালাচীৰ অস্বস্তিকৰ খোজৰ শব্দ বুটৰ মূৰলৈকে স্পষ্ট শুনা গ'ল। কাষৰ গৰাৰ পৰা হুৰ হুৰাই মাটি অলপ খহি পৰিল।